ডিপাৰ্টমেণ্টৰ নতুনকৈ আমাৰ যি ডিপাৰ্টমেণ্ট গঢ়া হৈছে ইয়াৰ বিষয়ে আপোনালোকৰ সন্মুখত আপোনালোকৰ মিডিয়াৰ দ্বাৰাই জনাবৰ কাৰণে ৰাইজক জনাবৰ কাৰণে মই দাস ডাঙৰীয়াক দায়িত্বভাৰ মিছন বৈষম্যতিটো দুটা পাৰ্ট হৈছে এটাটো আছিলে 1.0.1 0.1ত আমাৰ 14টা ডিপাৰ্টমেণ্ট 14টা পইণ্টক লৈ পেলাই আমি অলৰেডি মাটিৰ সমস্যাটো সমাধান কৰিলোঁ এতিয়া 0.2 মিছন বৈষম্যতি 0.2ত আমি 4টা পইণ্ট লৈছোঁ সেই 4টা পইণ্টটো মই অলৰেডি আপোনালোকক পঢ়ি শুনালোঁ আৰু আপোনালোকক আমি কপি দিছোঁ যোৱাবাৰৰ মিছন বৈষম্যতি 0.1ৰ 14টা পইণ্ট আৰু মিছন বৈষম্যতি 0.2ৰ 4টা পইণ্ট থেংক ইউ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকলক আমাৰ অহাকালিৰ পৰা দুদিনীয়াকৈ আমি কোনো চৰকাৰে এনেকুৱা ধৰণৰ কমিউনিটিক লৈ পেলাই এনেকুৱা ধৰণৰ কমন এটা কনচেপ্ট লোৱা দেখা নাই এইকাৰণে আমি বিটিআৰৰ চিফ ডাঙৰীয়াৰ এই দূৰদৃষ্টি সম্পন্ন এই সুদূৰ প্ৰসাৰী যি এটা নীতি লৈছে তেখেতক আমি সঁচাকৈ ধন্যবাদ আমি জনাবই লাগিব লগতে আমাৰ সমাজত যাতে শান্তি সম্প্ৰীতি জীয়াই থাকে এটা কমিউনিটি আনটো কমিউনিটি যাতে বিশ্বাসত ল'ব পাৰে এটা কমিউনিটি আনটো কমিউনিটিৰ কাৰ্যসূচীত যাব পাৰে এটা কমিউনিটি আনটো কমিউনিটিৰ মাজত যি ভাতৃত্ববোধ তাৰ জীয়াই ৰখাৰ কাৰণেও এই বিভাগৰ দ্বাৰাই ব্যৱস্থা লোৱা হ'ব গতিকে এই বিভাগটো আমাৰ কাৰণে এটি গুৰুত্বপূৰ্ণ বিভাগ নতুন বিভাগ কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু অহা দিনত এই ডিপাৰ্টমেণ্টে হয়তো বিটিআৰৰ ভিতৰত এক মানে উল্লেখনীয় ভূমিকা ল'ব সম্বন্ধ ৰক্ষাৰ ক্ষেত্ৰত জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব ৰক্ষাৰ ক্ষেত্ৰত এয়া আমাৰ নতুন প্ৰয়াস আমাৰ চৰকাৰৰ নতুন প্ৰয়াস এইখিনি কথা আপোনালোকক জনাবলৈ আমি নিজে সুখী হৈছোঁ